মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি মই তোমালোকৰ সন্মুখলৈ অষ্টমমান শ্ৰেণীৰ বিজ্ঞানৰ ২ নম্বৰ পাঠ অণুজীৱ, মিত্ৰ আৰু শত্ৰু এই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ তোমালোক কিছু হ'লেও উপকৃত হ'বা। আমাৰ চৌদিশে চাৰিওপিনে তোমালোকে উদ্ভিদ আৰু বিভিন্ন প্ৰাণী সচৰাচৰ দেখি আহিছা, নহয় জানো? কিন্তু ইয়াৰ বাহিৰেও আমি চকুৰে মনিব নোৱাৰা বিভিন্ন জীৱ আমাৰ চৌপাশৰ পৰিৱেশত বিদ্যমান হৈ আছে। সেইসমূহ সাধাৰণতে আমি খালী চকুৰে দেখা নাপাওঁ। কিছুমান দেখা পাওঁ যদিও বেছিভাগেই আমি খালী চকুৰে মনিব নোৱাৰোঁ। আৰু এইসমূহ কেনেদৰে দেখা পোৱা যায়? শক্তিশালী অণুবীক্ষণ যন্ত্ৰৰ সহায়ত, মাইক্ৰস্কোপৰ সহায়ত আমি এইসমূহ অণুজীৱ প্ৰত্যক্ষ কৰিব পাৰোঁ। আৰু সেইবাবে এই অণুজীৱসমূহক কি বুলি কোৱা হয়? অণুজীৱ, অৰ্থাৎ মাইক্ৰ অৰ্গেনিজিম। এতিয়া তোমালোকে নিশ্চয় মন কৰিছা যে বাৰিষা কালত আমাৰ বিভিন্ন খাদ্যবস্তু সহজে নষ্ট হৈ যায়। পাওৰুটিয়েই হওক বা কেকেই হওক, বহুদিন থ'লে এইবিলাক নষ্ট হৈ যায়। কিহৰ বাবে হয়? এই অণুজীৱসমূহে আক্ৰমণ কৰাৰ ফলত সেইসমূহ খাদ্যৰ অনুপযোগী হ'ব পাৰে। এতিয়া এই অণুজীৱসমূহক আমি বহুলভাৱে 4টা প্ৰধান ভাগত ভাগ কৰিব পাৰোঁ। সেই ভাগকেইটা হৈছে বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটোজোৱা আৰু শেলাই। এই 4টা ভাগৰ উপৰিও ভাইৰাছ এবিধ অণুজীৱ। তোমালোকে নিশ্চয় অভ্যস্ত হৈ পৰিছা আমাৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছৰ বিষয়ে সকলোৱে অৱগত এতিয়া। গতিকে সেয়াও বিদ্যমান। আমাৰ পৰিৱেশত বিভিন্ন প্ৰকাৰৰ ভাইৰাছো পোৱা যায়। এতিয়া এই অণুজীৱসমূহ কিয় চৰ্চা কৰিব লাগে আচলতে? এইসমূহে আমাৰ পৰিৱেশৰ ওপৰতেই হওক বা জীৱৰ ওপৰতেই হওক বহুলভাৱে প্ৰভাৱ বিস্তাৰ কৰি আছে। এই অণুজীৱসমূহে আমাৰ দৈনন্দিন বহুতো ক্ষতিসাধন কৰি আহিছে। বিভিন্ন প্ৰকাৰৰ ৰোগ যেনে ইনফ্লুৱেঞ্জা, চৰ্দি, কাহ, জ্বৰ, গ্ৰহণী, পলিঅ', বসন্ত, যক্ষ্মা, টাইফইড, ক'ভিড, এই বহুতো ৰোগ এই অণুজীৱসমূহৰ পৰাই সৃষ্টি হয়। কাৰণ অণুজীৱসমূহ বহুত সংক্ৰামক হয়। এজনৰ ভাইৰাছ বিশেষকৈ এজনৰ দেহৰ পৰা আনজনৰ দেহলৈ খুব সোনকালে বিয়পিব পাৰে, সংক্ৰমাত্মক। গতিকে এই অণুজীৱসমূহে আমাৰ বিভিন্ন প্ৰকাৰে ক্ষতিসাধন কৰি আহিছে। কিন্তু অকল যে ক্ষতিসাধন কৰি আহিছে আমি এইটো কথা ক'লেও বহুত ভুল হ'ব। কাৰণ এই অণুজীৱসমূহে আমাক আমাৰ পৰিৱেশত বহুত ভাল প্ৰভাৱো বিস্তাৰ কৰিছে। এই অণুজীৱসমূহৰ বাবেই ভেঁকুৰৰ বাবেই হওক বা বেক্টেৰিয়াৰ বাবেই হওক বা শেলাই বা প্ৰটোজোৱাৰ বাবেই হওক আমাৰ বিভিন্ন খাদ্যবস্তু সংৰক্ষণত অণুজীৱ ব্যৱহাৰ হয়। বিভিন্ন ঔষধ অৰ্থাৎ ড্ৰাগ প্ৰস্তুতকৰণত অণুজীৱৰ বহুল প্ৰচলন আছে। সুৰা প্ৰস্তুতকৰণত অণুজীৱৰ বহুল প্ৰচলন আছে। আমাৰ পৰিৱেশ নিৰ্মূলকৰণত, নাইট্ৰজেন যৌগীকৰণত আৰু মাটিক সাৰুৱা কৰিবৰ বাবে এই অণুজীৱসমূহে বহুলভাৱে ক্ৰিয়া কৰি আহিছে। আমাৰ মৃত শৰীৰ, প্ৰাণী জীৱসমূহৰ মৃত শৰীৰক ক্ষুদ্ৰাতি ক্ষুদ্ৰ অণুলৈ বিভক্ত এই অণুজীৱসমূহৰ দ্বাৰাই সম্ভৱ হয়। আৰু এনেদৰেই পৰিৱেশক বিভিন্ন ধৰণে অণুজীৱসমূহে ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰি আহিছে। গতিকে এই অণুজীৱসমূহক আমি শত্ৰু বুলিও কওঁ আৰু বহুলভাৱে আমাক উপকাৰ সাধন কৰাৰ বাবে আমি মিত্ৰ বুলিও ক'ব পাৰোঁ। গতিকে এই অণুজীৱসমূহৰ চৰ্চাৰ প্ৰয়োজন আছে।
সেইবাবে আমি এই অণুজীৱসমূহ আজি আলোচনা কৰিম। আহাচোন। আমাৰ চাৰিওকাষে বিভিন্ন ধৰণৰ বেক্টেৰিয়া আছে। এয়া হৰ্পিল বেক্টেৰিয়াৰ চিত্ৰ দেখিছা তোমালোকে, আৰু এয়া হৈছে দণ্ড আকৃতিৰ বেক্টেৰিয়া। এনেকুৱা ধৰণৰ আৰু বহুতো বেক্টেৰিয়া আমাৰ চাৰিওফালে আছে, আমাৰ ভিতৰত আছে, মানুহৰ শৰীৰৰ ভিতৰত, পাকস্থলীত, তাৰ পাছত বিভিন্ন জীৱৰ সিহঁতি বসবাস কৰে। আৰু এই বেক্টেৰিয়াসমূহ আমাৰ কিছুমান শৰীৰৰ বাবে উপকাৰী আৰু আন কিছুমান শৰীৰৰ বাবে একেবাৰে অপকাৰী। কিছুমান উপকাৰী বেক্টেৰিয়াই আমাৰ খাদ্যবস্তু পাচন কৰাত সহায় কৰে, আৰু আন কিছুমানে আমাৰ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰে। বহুতো ৰোগ হ'ব পাৰে বেক্টেৰিয়াৰ কাৰণে। গতিকে যক্ষ্মা ৰোগ, সন্নিপাত জ্বৰ অৰ্থাৎ টাইফইড, এইবিলাক হৈছে বেক্টেৰিয়াৰ পৰা হোৱা কিছু ৰোগ। আনফালেদি কিছুমান বেক্টেৰিয়াই যেনে ৰাইব'জম, এই বেক্টেৰিয়াবিধে আমাৰ মাটিৰ নাইট্ৰজেন যৌগীকৰণত সহায় কৰে, যি আমাৰ পৰিৱেশৰ বাবে অতিকৈ প্ৰয়োজনীয়। গতিকে এনেদৰে আমাৰ বিভিন্ন বেক্টেৰিয়া কিছুমান আমাৰ বাবে অনিষ্ট সাধন কৰে আৰু কিছুমান আমাৰ বাবে উপকাৰ সাধন কৰে। এতিয়া আহিছোঁ আমাৰ আন এবিধ অণুজীৱ, যি একেবাৰে সাধাৰণ আৰু এটা কোষেৰে গঠিত এবিধ প্ৰটোজোৱা, সকলোৰে পৰিচিত এমিবা। এমিবাৰ আকৃতিটো তোমালোকে দেখিছানে? একেবাৰে অনিয়মীয়া, ইয়াৰ আকৃতি হিচাপে তেনেকুৱা নাই, আৰু ই এক অতি সাধাৰণ এটি অণুজীৱ, যাক আমি পানীত সাধাৰণতে পোৱা যায়, হ্ৰদেই হওক, পুখুৰীতেই হওক, সকলো ধৰণৰ পৰিৱেশত ইয়াক আমি পাওঁ। আৰু এয়া এমিবাৰ লেবেল ডায়েগ্ৰাম এটা দেখুওৱা হৈছে ইয়াত। এয়া হৈছে চিউডোপড, এনেকুৱা ধৰণৰ আঙুলিৰ নিচিনা কিছুমান প্ৰবদ্ধ থাকে, কুটপদ বুলি কোৱা হয়। আৰু ই কি কৰে, কুটপদৰ সহায়ত তাৰ ওচৰৰ পাজৰে থকা খাদ্যবস্তুসমূহ ধৰি ভিতৰত সুমুৱাই লয়। এইটো হৈছে নিউক্লিয়াছ, কোষকেন্দ্ৰ, মেমব্ৰেন অৰ্থাৎ কোষাৱৰণ, কিছুমান ফুড ভেকুৱেল আছে ইয়াত, কন্ট্ৰেক্টাইল ভেকুৱেল আছে, এণ্ডোপ্লাজম আৰু এক্টোপ্লাজম, এইবিলাক হৈছে কোষপ্ৰৰস। গতিকে এয়া হৈছে এমিবাৰ বিষয়ে। এতিয়া আহিছোঁ আমি আন এবিধ জীৱ, যাক শেলাই হিচাপে গণ্য কৰা হয়, সেয়া হৈছে ক্লেমাইডোমোনাছ এলগি। এই ক্লেমাইডোমোনাছ এনেকুৱা ধৰণৰ এইটো স্কেমেটিক ডায়েগ্ৰাম, আৰু এয়া হৈছে মাইক্ৰস্কোপৰ তলত এনেকুৱা ধৰণৰ দেখা পোৱা যায়। এই ক্লেমাইডোমোনাছ এবিধ শেলাই হয়, আৰু ইয়াক বিভিন্ন আমাৰ চৌপাশে ইয়াক পৰিলক্ষিত কৰিব পাৰি। আন এবিধ শেলাই লৈ আহিছোঁ, সেইবিধ হৈছে স্পাইৰোজাইৰা। দেখিছানে কিমান সুশৃংখলিত গঠন, এটা DNA হেলিক্স ষ্ট্ৰাকচাৰৰ নিচিনা স্পাইৰোজাইৰাৰ গঠন। ইও হৈছে এবিধ গ্ৰীণ এলগি অৰ্থাৎ সেউজীয়া শেলাই, অৰ্থাৎ ইহঁতি নিজৰ খাদ্য নিজেও তৈয়াৰ কৰিব পাৰে, যিহেতু সেউজীয়া। আৰু ইয়াকো বিভিন্ন একুৱেটিক হেবিটেটত পোৱা যায়, ফ্ৰেছ ৱাটাৰ অৰ একুৱেটিক হেবিটেট, ডেম্প জেগা অৰ্থাৎ ভিজা, এনেকুৱা ধৰণৰ সকলো পৰিৱেশতে ইয়াক
দেখিবলৈ পোৱা যায় আৰু এইবিলাকে পৰিৱেশৰ খুব উপকাৰ সাধন কৰি আছে আচলতে বিষাক্ত দ্ৰব্যসমূহ গ্ৰহণ কৰি এই এলগিসমূহে শেলাইসমূহে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি আছে আন এবিধ প্ৰটোজোৱাৰ কথা ক'বলৈ আহিছোঁ সেয়া হৈছে পেৰামেচিয়াম এমিবাৰ দৰে পেৰামেচিয়ামো এককোষী জীৱ এয়া হৈছে অনুবীক্ষণ যন্ত্ৰৰ তলত তোমালোকে দেখিছা এয়া পেৰামেচিয়াম আৰু এয়া হৈছে স্কেমেটিক ডায়েগ্ৰাম এটা নিউক্লিয়াছ আছে বিভিন্ন সামগ্ৰী আছে কোষপ্ৰৰস ভেকুৱল আৰু দেখিছানে তোমালোকে চাৰিওকাষে কিছুমান নোম সদৃশ বস্তু আছে আৰু এইসমূহক কি বুলি কোৱা হয় চিলিয়া বুলি কোৱা হয় এই চিলিয়াৰ সহায়ত সিহঁতি সহজে চলাচল কৰিব পাৰে আৰু বিভিন্ন খাদ্য বস্তু গ্ৰহণ কৰিব পাৰে আৰু এই পেৰামেচিয়ামকো বিভিন্ন পৰিৱেশত আমি ইয়াক পাব পাৰোঁ আমাৰ চৌপাশে এভেইলেবল এতিয়া আহা আমাৰ দৈনন্দিন জীৱনত আমি সচৰাচৰ মানে সন্মুখীন হোৱা কিছুমান পৰিঘটনা যি আমাৰ ভেঁকুৰৰ দ্বাৰা হয় এয়া দেখিছানে তোমালোকে লোভ বহুত দিন আমি যদি থৈ দিওঁ সেয়া খাবৰ অনুপযোগী হৈ পৰে কাৰণ তাত ভেঁকুৰ জন্মে এবিধ বন ধোঁৱা বৰণীয়া হৈ গৈছে বিলাহী বহুদিন যদি আমি থৈ দিছোঁ পলিথিনত বা এনেদৰে পেলাই থৈ দিছোঁ ডেম্প জেগাত ভিজা জেগাত এনেকুৱা ধৰণৰ দেখা পোৱা যায় তোমালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছা এয়া কমলা বহুদিন থৈ যোৱাৰ পাছত এই কমলাৰ ক'লা ক'লা এনেকুৱা ধৰণৰ ভেঁকুৰ হৈ যায় এইবিলাক হৈছে মোল্ড আৰু এই এবিধ ভেঁকুৰ হয় আমি জানোৱেই যে ভেঁকুৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে সিহঁতি মৃতজীৱী হয় আৰু আন দ্ৰব্যৰ পৰা খাদ্য শুহি লয় গতিকে এয়া হৈছে মোল্ড এতিয়া আহিছোঁ আন এবিধ ভেঁকুৰৰ বিষয়ে ক'বলৈ তোমালোকক সেইবিধ ভেঁকুৰৰ নাম হৈছে পেনিচিলিয়াম এয়া নেমু দেখিছেনে এই নেমু যদি আমি বহুদিন থৈ দিয়া হয় এনেকুৱা ধৰণৰ কালাৰ গ্ৰে কালাৰ হৈ যায় ধোঁৱা বৰণীয়া হৈ যায় আৰু ই বিশেষকৈ এনেকুৱা ধৰণৰ ভেঁকুৰৰ বাবে সংঘটিত হয় এয়া মাইক্ৰস্কোপৰ তলত আমি খুব সুন্দৰ দৃশ্য দেখা পাওঁ আৰু এই পেনিচিলিয়াম ভেঁকুৰৰ ফলত ইয়াৰ ব্যৱহাৰ বিভিন্ন ঔষধ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় আৰু খাদ্যবস্তু বিষাক্ত কৰাত ইয়াৰ ভূমিকা অনেক আৰু এবিধ ভেঁকুৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ সেয়া হৈছে এস্পাৰজিলাছ এস্পাৰজিলাছ এবিধ ভেঁকুৰ হয় এনেকুৱা ধৰণৰ মাইক্ৰস্কোপৰ তলত আৰু বিভিন্ন মৃতপ্ৰায় বস্তুত ইয়াক দেখা পোৱা যায় এনেকুৱা ধৰণৰ হাতত লৈ দেখুওৱা হৈছে এয়া গোমধানৰ ওপৰত এস্পাৰজিলাছ হৈছে বিভিন্ন মৃত পাত বিভিন্ন ধৰণৰ পাচলি এনেকুৱা ধৰণৰ বহুদিন থৈ দিলে এনেকুৱা ধৰণৰ কিছুমান এস্পাৰজিলাছ ভেঁকুৰৰ সংক্ৰমণ দেখা যায় খাদ্যদ্ৰব্যত ই বিৰূপ প্ৰভাৱ পেলায় এতিয়া আহিছোঁ আমাৰ চাৰিওপাশে ত্ৰাসৰ সৃষ্টি কৰা ভাইৰাছৰ বিষয়ে জানিবলৈ আমি বিশ্ববাসী স্তব্ধ হৈ পৰিছে প্ৰায় কি ভাইৰাছত কৰোনা ভাইৰাছ হয়নে কৰোনা ভাইৰাছৰ দৰে বিভিন্ন ভাইৰাছ প্ৰত্যক্ষ কৰিব পাৰি বহুত আছে অগণন এই কেইটামান ভাইৰাছৰ চিত্ৰহে মই দেখাইছোঁ যিয়ে আমাৰ বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি কৰে আৰু এই ভাইৰাছসমূহ সাধাৰণতে জীৱৰ ভিতৰতহে ইহঁতৰ বংশ খুব দ্ৰুতভাৱে বৃদ্ধি হয়
গতিকে এনেকুৱা ধৰণৰ খুব ষ্ট্ৰাকচাৰ, ধুনীয়া ষ্ট্ৰাকচাৰৰ ভাইৰাছ আমি প্ৰত্যক্ষ কৰিব পাৰোঁ মাইক্ৰস্কোপৰ তলত। এই ভাইৰাছসমূহৰ পৰা বিভিন্ন ধৰণৰ অসুখ বা ৰোগ হ'ব পাৰে। তাৰে ভিতৰত ইনফ্লুৱেঞ্জা অৰ্থাৎ ফ্লু, চৰ্দি, জ্বৰ, কাহ আদি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। আৰু এই ভাইৰাছসমূহ খুব সোনকালে সংক্ৰমিত হ'ব পাৰে। এজন মানুহৰ পৰা আনজনলৈ খুব সোনকালে সংক্ৰমিত হ'ব পাৰে। এইদৰে আমি বিভিন্ন ধৰণৰ অণুজীৱৰ বিষয়ে পালোঁ, চিত্ৰসমূহ চালোঁ, আৰু তোমালোকে এটা ধাৰণা কৰিব পাৰিছা যে এই অণুজীৱসমূহ আমাৰ চাৰিওফালেই বসবাস কৰে আৰু এইসমূহে আমাক বিভিন্ন ক্ষেত্ৰত অনিষ্ট সাধন কৰি আহিছে আৰু বিভিন্ন ক্ষেত্ৰত উপকাৰো সাধন কৰি আহিছে। গতিকে এই অণুজীৱসমূহৰ বিষয়ে জনাটো আমাৰ খুবেই প্ৰয়োজনীয়। এইখিনিকে কৈ মই আজিৰ পাঠটি ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।